हेलो फ्रेंड, আজি বেলেগ এটা তালিকাত মালপোৱা বনাম। তাৰ কাৰণে মই কাপটোত একাপ পিঠাগুড়ি লৈছোঁ। তাতে অলপ নাৰিকলৰ গুড়া ইয়াতে দি দিছোঁ। তাৰ পাছতে এইখিনি গুড় গুলি লৈছিলোঁ, ইয়াৰে বস্তুখিনি এতিয়া সানি লৈছোঁ। এখন কাঁহী ঘূৰাই লৈ তাতে লাডু এখন বটলৰ সাফৰ, এই সাফৰখনেৰে এনেকুৱাকৈ লৈ লৈছোঁ। সদায়নো একেটা ডিজাইনতে বনাই থাকিও ভাল নালাগে। আজি বোলো এইটো ডিজাইনত বনাওচোন মালপোৱাটো কেনেকুৱা হয়। এতিয়া গেছটো জ্বলাই লওঁ। মালপোৱাবোৰ ফুলি উঠিছে। কেতিয়াবা ডিজাইনটো সলাই বনাবলৈ মন যায় নহয়নে? আজি বোলো এইটো ডিজাইনতে বনাওচোন, সদায় মালপোৱা গুলি গুলি বনোৱা হয়।
এয়া মালপোৱাবোৰ এয়া ফুলি উঠিছে চব। এয়া টেমাৰ সাফৰে কাটি কাটি বনোৱা মালপোৱা প্ৰায় হৈ গৈছেগৈ। আচলতে গুলি ল'লে মানে এটা এটাকৈহে দিব পাৰি, এনেকুৱা এই সৰু কেৰাহীখনত। কিন্তু এনেকৈ টেমাৰ সাফৰে কাটি কাটি ল'লে ৰুটিৰ দৰে গোল কৰি বনাই এনেকৈ কাটি দিলে একেলগে ভালেমানকেইটা কৰিব পাৰি। মাছটোক অকণমান এয়া এডাল ষ্টিক দি পেলাই অকণমান তেলখিনি সোমাবৰ কাৰণে এইকেইটা পিঠা হৈ গ'লগৈ। কাপটোৰ জোখেৰে একাপ লৈছিলোঁ। এইকেইটা চাওকচোন, এই সাফৰটোৰে কাটি কাটি বনোৱা এয়া মালপোৱা। সদায় একেটা ডিজাইনত বনাই ভাল নালাগে, কেতিয়াবা মানে চেঞ্জ কৰিও ভাল লাগে ন। সেইকাৰণে বোলো আজি এনেকৈ বনাই চাওঁচোন কেনেকুৱা ভাবিছে। ধুনীয়াই হৈছে ন মালপোৱাকেইটা।